আমাৰ চেষ্টা ব্লগৰ আপোনালোকক এতিয়া স্বাগতম জনাইছোঁ। আমি বৰ্তমান মই মানে পাহৰি গ'লোঁ আজি ৰাতিপুৱা যে ব্লগ কৰিব লাগিছিল। মোবাইলটো লৈ গান শুনি একদম প্ৰায় অলমষ্ট আহি পাইছোঁ। যেতিয়া পাৰিছোঁ এতিয়া গণেশ মন্দিৰ পাম আৰু লাহেকৈ চাওক। আৰু সেই বহুত ভাগৰ লাগিছে, একদম বহুত টাইম দৌৰিলোঁ, পাহৰিয়ে গৈছিলোঁ মই যে আজি ব্লগ কৰিব লাগে। কৈছে একেটা জেগা বস্তু কি দেখাই থাকিম বাৰে বাৰে। ৰ'ব এক্সিডেণ্ট আজিও মোৰ লগত দাদাজনে আহিছে। দাদা আৰু মই একদম নিজৰ একদম গান লগাই একদম বুজিছেনে দৌৰি আহিছোঁ একদম। আমি ভাবিছিলোঁ গণেশগুৰি নাপাওঁতে ঘূৰি যাম, কিন্তু মোৰ মনে ক'লে যে একবাৰ গণেশগুৰিৰ মন্দিৰটো চাই আহিম। এনেওতো আহিছিলোঁ যিহেতু ইমান দূৰ। আৰু পোহৰ হৈ গ'ল, আমি আহোঁতে একদম আন্ধাৰ আছিলে। মই আপোনালোকক লাগে আগৰ এটা যোনটো মানে মই ৰাতিপুৱা ফটো উঠাইছিলোঁ সেইটো দেখাই দিম লাগে। আৰু এইখন হ'ল দিছপুৰ একাডেমি, ইয়াতে মোৰ বহুত লগৰ ল'ৰা পঢ়ে। এইখনো হয়, কি নাম দিছে চাওকচোন, মাইলছ ব্ৰঞ্জ একাডেমি বোলে, ব্ৰঞ্জন চৰি। হয়, আগতে এইখন জাতীয় বিদ্যালয় আছিলে। আৰু মোৰ কি মুখখন ওচৰতে আহিছিল আৰু বেছি দূৰত নাযায়, মানে মোৰ মোবাইলটো ৱাইড এংগেল নাই। ৱাইড এংগেল থাকিলে আপোনাক দেখাব পাৰিলোঁ হয়। আৰু ৰাতিপুৱা মেইন বেলেগো নাই, এই গাড়ীবিলাক আহি থাকে সেইকাৰণে বেয়া। চবে খোজকাঢ়িব আহিছে, দৌৰিব আহিছে। মাজতে যা আৰু এইটো হ'ল আমাৰ সাই বাবাৰ মন্দিৰ ৰাতিপুৱা। আৰু এইবিলাক কি লেতেৰা কৰি থৈ দিছে চাওকচোন ৰাতিপুৱা। এইবিলাক কিয় যে কৰে, ডাষ্টবিন দিয়াৰ পিছতো যদি এনেকুৱা লেতেৰা কৰে নিশ্চয় বহুত বেয়া লাগে। কাৰণ ৰাতিপুৱা আমিয়ে আহোঁ আৰু ৰাতিপুৱা এইবিলাক বস্তুৰ গোন্ধ শুঙিলে থাকিবই নোৱাৰি। সেইকাৰণে মোৰ ৰাস্তা আহিবই মন নাযায়। আৰু আজি বেছি ফাল্টুমি নকৰোঁ, আমাৰ ফাল্টু কৰিব একদম মন যোৱা নাই। আৰু ৰাস্তাৰ এটাই দিগদাৰ যে গাড়ীবিলাক আহি থাকে, সদায় চাইডেদি দৌৰিব লগা হয়। তাতকৈ যে আমি এতিয়া মই ভাবি আছোঁ যে মই ফিল্ডত দৌৰা কৰিম, কাৰণ পকা ৰাস্তাত দৌৰিলে জইনবিলাক বেছিকৈ লৰে দৌৰিবলৈ। আৰু না আপোনালোকে ক'বচোন কেনেকৈ দেখোঁ, মানে বহুত বিষাই ভৰিখন, মানে হাতখন বিষাই, এনেকৈ উল্টাকৈ ধৰিলেও হয়, উল্টাকৈ ধৰিলে হাতখন আহি থাকে যে। আৰু মোৰ মোবাইল ষ্ট'ৰেজ নাই, নহ'লে মই সদায় ব্লগ দিলোঁ হয় এটা পাৰিলে। আৰু এইখন চব বাইক চব এনেকৈ ৰাতিপুৱা বাইক চলাইও ভাল লাগে। আৰু এটা লাইক কৰি দিব চবেই, এইবিলাক চব দৌৰিব আহিছে। আৰু এইজন দাদাজন আহি আছে খোজকাঢ়ি। কালি কিয় নাহিলা? কালি মই নহয় ভাবিলোঁ, মই ফোন কৰিলোঁ হা, ফোন কৰোঁতেতো চুইচ অফ দেখাইছে। মই বোলো আজি চাগে সেই হৈছে, ভৰি চৰি বিষাইছে নেকি, সেইকাৰণে নাযায় চাগে। কিন্তু পিছতহে নেক্সট দিনা কোনদিনাখন কলেজত লগ পালোঁ দাদাজন, আমি চেম কলেজ ন, লগ পালোঁ যে তেতিয়া শুই আছিলে বোলে, গমেই নাপায় চুইচ অফ কৰি কিনে। সেইকাৰণে কালি অহা নহ'ল, আজি আহিছে। আৰু ৰাতিপুৱা এই ট্ৰাকবিলাকে কি যে আহি থাকে বাছ কৰি। আৰু এই আপোনালোকে কি ক'ব নহয়, চিগনেল লাইটকেইটাৰ কাৰণে, এইকেইটাৰ কাৰণে নহয়, ঢেৰ জাম লগা হৈছে। আগতে ইমান জাম নালাগিছিল জেগাবিলাকত। এই চাওক, একপাক ঘূৰি যাব লাগে চাওক, এই বোলো ভাইৰেল হৈ যাব, চিয়ৰ হৈ যাব। কাৰণ বেলেগ গাড়ীও নহয়, পুলিচৰ হৈ চাওক, পুলিচে যে আমাৰ এইবিলাক নিয়ম নাপালে। এই চাওক, এইখনে ভাল। ভাল নহয়, এইখনো বেলেগ চাইডে গ'ল বুলি। নাযাওঁ দাদা নাযাওঁ, আমি ৰাতিপুৱা মৰ্ণিং ৱাকত দিছোঁ। খাইলি পৰা গাড়ী। আৰু এইটো মন্দিৰ দেখিছে, আমাৰ ফেমাছ হয় গোটেই গুৱাহাটীৰ, একদম গণেশগুৰি বুলি ক'লে এইটো মন্দিৰৰ কথাই মনত পৰে সদায়। আৰু ইয়াতে চবে ৰখি আছে, কোনোবাই হয়তো গাঁৱত যাব, কোনোবাই কামত যাব। তাই বোলো হিৰক দা তুমি যোৱাচোন, মই একপাক ঘূৰি দিওঁ। এইটো একপাক ঘূৰি দেখাই দিওঁ আপোনালোকক কেনে হৈছে। আৰু আজি একদম আনকাট ভিডিঅ' বনাম, মানে একো এডিটিং নাথাকিব, গান চান একো নাই, এটা শ্বটতে যি হয় তাকে দেখাম। আৰু এইটো আমাৰ শ্বহীদ বেদীৰ পৰা একপাক ঘূৰি দিম মই এতিয়া। সদায় মই স্কুটি লৈ আহিলে একপাক এনেকৈ স্কুটি দি ঘূৰোঁ, আজি মই খোজকাঢ়ি ঘূৰিম বুলি ভাবিছোঁ।
আৰু এইটো আগৰটো জনতা ভৱন আছে চাওক। মই এদিন কোনোবা দিনা যাম বুলি ভাবিছোঁ, মোৰ লগৰ ল'ৰা এটা ইফাল দিয়ে যায়, লাষ্ট গেটত থাকে সি ৰাহুল বুলি। আৰু সেই মানুহবিলাকে কিয় বা চাই থাকে এনেকুৱা ভিডিঅ' কৰি থাকিলে। আৰু একপাক ঘূৰি দিছোঁ, পানী পিয়া লাগিছে, একদম মুখেদি কথাই ওলোৱা নাই। আৰু এই মানুহবিলাকে যাই আছে সিহঁত গণেশ মন্দিৰত। এইটো চাওক, মোৰো এনেকুৱা চাইকেল লোৱা মন আছিলে, কিন্তু মাহঁতে কৈছে চাইকেল লোৱাতকৈ যদি নচলায়। ৰ'ব খুন্দাব এতিয়া। ব'লা যাবানে? আৰু আনকাট নকৰোঁ বুলি ভাবিছোঁ, মানে আনকাট কৰিম বুলি ভাবিছিলোঁ ব্লগটো, কিন্তু নহ'লে মই মানে খুৰীজনৰ এই দোকানৰ পানী খাই দিলোঁ। পানী খোৱাৰ কাৰণে অলপমান থ'ব লগা হ'ল। একো নাই, অলপমান জইন কৰি দিম, এটাই জইন হ'ব। আৰু আমি এতিয়া অলপ ষ্ট্ৰেচিং কৰি দিছোঁ, মানে ভৰি চৰি বিষাব ধৰিছে, বহুত টাইম কৰি দৌৰিলোঁ যে। আৰু খুৰীজনে বোলে 5টা বজাত দোকান দিয়ে। আমাৰো বুজিলোঁ একদম চাওক কেনে ষ্ট্ৰাগল কৰিব লগা হৈছে আজিকালি মানুহবিলাকে, মানে বেলেগটো কাম নাপায়, এইবিলাকে কৰিব লাগে। 5টা বজাত উঠিছে যিহেতু, 5টা চাওক, ভাবিলে আমি ভাবোঁ 5টা বজাত খুলিছে, তাৰে কিন্তু কিমান আগৰ পৰা কামটো কৰিব লাগে ন, প্ৰিপেৰেশ্যন কৰিব লাগে। আৰু গাড়ী এতিয়া চলাটো বেছি হৈ গ'ল, মানে লাহেকৈ অফিচ টাইমো হ'ব যে। আৰু মানুহবিলাকে গাঁৱে চাৱে গ'লেও এতিয়া সোনকালে গৈছে ৰাতিপুৱা। ব'লা হিৰক দাদা অলপ ষ্ট্ৰেচিং কৰিলোঁ দিয়ক। ৰাতিপুৱা কি জানো, মই এনে নহয়, আইনাত দেখিলে মোক দেখাত ভালে দেখি, কিন্তু মোৰ নহয়, যেতিয়া কেমেৰাত নহয় ভ্লগ এটা কৰোঁ, তেতিয়া কৰাৰ লগে লগে নহয় মোৰ এই বেয়া দেখি চুলি তুলি বেয়া থাকে, কিবা থাকে। 3টা হ'ব, চৰি। এডিটিঙত 3টা ভিডিঅ' জইন লাগিব, উপায় নাই এতিয়া। মই আৰু ষ্ট্ৰেচিং কৰিব লগা হ'ল যে, পাহৰি গ'লোঁ, চৰি দেই। আমি গণেশগুৰিৰ পৰা ঘূৰি যাই আছিলোঁ, আমাৰ ভাগ্য কিমান ভাল, ৰাতিপুৱা আৰতি আৰম্ভ হৈ গৈছে। আমাৰ ভাগ্যটো নিশ্চয় চাগে ভাল হ'ব, নহ'লে আমি এনেকুৱা নাপাওঁ ক'তো। আৰু কি জানেনে, মই এটা কথা, মই যে ক'লোঁ আনকাট দিম আৰু বেছি নকৰোঁ, মানে ভাগ নকৰোঁ ভিডিঅ'বিলাক। মানে এটা কথা হৈছে, এতিয়া নহয় বেছি ভাগ কৰে, এডিটিং কৰোঁতেও বহুত টাইম লাগে, আৰু জইন চইন কৰি কিনে এনেকুৱা কৰোঁতে মই মানে এডিটিং নাজানো যে ইমান, এতিয়া জইন কৰিব লাগে, বহুত টাইম লগা হৈ যায়। মই তেতিয়া নহয় বেলেগ কাম কৰাই নহয়, সেইকাৰণে মই সদায় দিলেও এনেকুৱা ব্লগ দিম বুলি ভাবিছোঁ, যাতে কাটিব লগা নহয়। আৰু বেছি ব্লগ নকৰোঁ এতিয়া আৰু, কাৰণ বেছি লাম্বা হ'লে দিগদাৰ হয়। আৰু এই অটো ভেণ্টিঙত কি যে কম কেনে চাউণ্ড দি থাকে, অলপমান ইমপ্ৰুভ কৰিব লাগে। আৰু যদি এনে ব্লগকেইটা চাই ভাল লাগিছে, মানে ব্লগটো আগৰ এটাহে দিলোঁ, যদি সেইটো চাই ভাল লাগিছে সেইটো লাইক কৰি দিব। মই তলত লিংকটো দি দিম লাগে এইটো ব্লগৰ তলত ডিছক্ৰিপশ্যনত। আৰু এইটো ব্লগো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব। আৰু মই ইমান নাভাবোঁ যে ছাবস্ক্ৰাইবাৰ ঘৰত কিবা ঘৰত, এনেই অকল লাইক এটা দিব, আৰু তলত হয়তো কিবা হাৰ্ট এটা কিবা দি দিব আৰু কমেণ্টত। মই নকওঁ যে ছাবস্ক্ৰাইব কৰিব কিবা কৰিব, কাৰণ এইটো মোৰ নিজৰ চেল্ফ ছেটিছফেকশ্যনৰ কাৰণে কৰি থাকোঁ, যে মোক কিবা লাগিব, কিবা ইমান ছাবস্ক্ৰাইবাৰ একো নাই। আৰু সেয়াই হ'ব নেকি আজিলৈকে ন? এই কি পকা মধুৰি লাগি গ'ল ভৰিৰ জোতাত, সেয়াই দিগদাৰ ৰাতিপুৱা। আৰু যদি এনে ব্লগকেইটা চাই ভাল লাগিছে লাইক চাইক কৰি দিব। আৰু ইয়াতকৈ বেছি নেদেখাওঁ দিয়ক। আৰু আমি যাই কিনে যাওঁতেও এতিয়া দৌৰিবই লাগিব, দৌৰিলে মানে ব্লগ নকৰোঁ ইমান বহুতে দিয়ক। যদি বস্তু বেয়া হৈছে আৰু উপায় নাই, দিয়ে আৰু চেষ্টা ব্লগ যিহেতু এটা দিয়ে আৰু বুলি কৈ দিয়া ভাল, দেখোঁ দে আৰু দিয়ক, হ'ব দিয়ক, বাই।